নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSC-GD বা SSC-MTS পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো। তো আপোনালোকে এই প্ৰশ্নকেইটা মনোযোগেৰে চাই যাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত আৰু কেতিয়া হৈছিল? Where and when was the first World Cup cricket match played? তো চাওক, SSC-GD আপোনালোকৰ বেছিভাগ স্পৰ্টছৰ আৰু কালচাৰেল ৰিলেটেড কুৱেশ্যনে বেছিকৈ দেখা যায়। সো আপোনালোকে জিঅ'গ্ৰাফি, স্পৰ্টছ, কালচাৰ এই বিষয়কেইটা ভালদৰে পঢ়ি যাব। তো ইয়াতে আমি স্পৰ্টছৰ কুৱেশ্যন ৰাখিছোঁ প্ৰথমটো। ইয়াতে সুধিছে যে প্ৰথম বিশ্বকাপ ক্ৰিকেট খেলটো ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিলে? ইয়াৰ ৰাইট এনচাৰটো অপশ্যন ডি, 1975 চনত ইংলেণ্ডত। তো মনত ৰাখিব 1975ত ইংলেণ্ডত প্ৰথম বিশ্বকাপ খেল মানে ক্ৰিকেট বিশ্বকাপ খেল অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে, হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? হু ইজ কল্ড দ্য মেজিচিয়ান অফ হকী? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে শুদ্ধটো অপশ্যন বি, ধ্যানচান্দ। এইটো কেতিয়াবা আপোনালোকৰ মেজৰ ধ্যানচান্দ বুলি আহিব পাৰে। তো মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, কোনগৰাকী টেনিছ খেলুৱৈক আইৰণ ওমেন বুলি জনা যায়? হুইচ টেনিছ প্লেয়াৰ ইজ ন'ন এজ আইৰণ ওমেন? ইয়াৰ শুদ্ধটো অপশ্যন বি, মাৰ্টিনা নাভ্ৰাটিলোভা। মাৰ্টিনা নাভ্ৰাটিলোভাক আইৰণ ওমেন বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু কম্পিট ইন দ্য অলিম্পিক্স? বন্ধুসকল, ইয়াৰ শুদ্ধটো অপশ্যন চি, নীলিমা ঘোষ। তো ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিব, নীলিমা ঘোষ আছিল অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। নেক্সট কুৱেশ্যন, ডুৰাণ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ডুৰাণ কাপটো কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো অপশ্যন চি, ফুটবল। তো এই ডুৰাণ কাপটো হৈছে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাৰ কাপ। নেক্সট কুৱেশ্যন, ছাৱাই মানসিং ষ্টেডিয়াম লোকেটেড ইন জয়পুৰ ৰাজস্থান ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? তো ৰাজস্থানৰ জয়পুৰত অৱস্থিত ছাৱাই মানসিং ষ্টেডিয়াম কোনটো খেলৰ সৈতে জড়িত? ইয়াৰ শুদ্ধটো অপশ্যন ডি, ক্ৰিকেট খেলৰ সৈতে জড়িত। তো ইয়াতে আপোনালোকৰ 2-3মান পইণ্ট বনি গৈছে যে যিটো ছাৱাই মানসিং ষ্টেডিয়াম আছে সেইটো ৰাজস্থানত আছে, ৰাজস্থানৰ জয়পুৰত আছে, লগতে সেইটো কোনটো খেলৰ সৈতে জড়িত? সেইটো হৈছে ক্ৰিকেট খেলৰ সৈতে জড়িত। তো গোটেইকেইটা পইণ্ট ভালদৰে মনত ৰাখি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে, তামাচা ইজ এ ৰবাষ্ট ফ্ৰম ফক থিয়েটাৰ ইন? তামাচা কোন ৰাজ্যৰ লোকনৃত্যৰ এক শক্তিশালী ৰূপ? শুদ্ধটো অপশ্যন চি, মহাৰাষ্ট্ৰ। তো তামাচাটো হৈছে মহাৰাষ্ট্ৰৰ লোকনৃত্যৰ এক শক্তিশালী ৰূপ। নেক্সট প্ৰশ্নটো হৈছে, হৰিপ্ৰসাদ চৌৰচিয়া ইজ এছ'চিয়েটেড উইথ? হৰিপ্ৰসাদ চৌৰচিয়া কিহৰ লগত জড়িত? ইয়াতে আমাক কেইটামান বাদ্যযন্ত্ৰ দি থৈছে, বীণা, চৰুত, চিতাৰ আৰু ফ্লুট। তো এই কোনটোৰ সৈতে হৰিপ্ৰসাদ চৌৰচিয়া জড়িত হৈ আছে? তো বন্ধুসকল, ইয়াৰ শুদ্ধটো অপশ্যন ডি, ফ্লুট, অৰ্থাৎ বাঁহীৰ সৈতে হৰিপ্ৰসাদ চৌৰচিয়া জড়িত। নেক্সট প্ৰশ্নটো হৈছে, 1912 চনত ৰবীন্দ্ৰনাথৰ কোনখন কাব্যগ্ৰন্থ লণ্ডনৰ ৰেল ষ্টেচনত হেৰাইছিল? হুইচ বুক অফ পয়েট্ৰি বাই ৰবীন্দ্ৰনাথ টেগৰ ৱাজ লষ্ট এট এ লণ্ডন ৰেলৱে ষ্টেচন ইন 1912? ইয়াৰ শুদ্ধটো অপশ্যন এ, গীতাঞ্জলিৰ ইংৰাজী পাণ্ডুলিপি। তো মনত ৰাখিব, গীতাঞ্জলিৰ ইংৰাজী পাণ্ডুলিপি এইটো 1912 চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ লণ্ডনৰ ৰেল ষ্টেচন এটাত হেৰাইছিল। কুৱেশ্যনটো আগবাঢ়িম। নেক্সট আৰু এটা কুৱেশ্যন দিছে, ৰবীন্দ্ৰনাথক প্ৰথমে কোনে গুৰুদেৱ বুলি সম্বোধন কৰিছিল? হু ৱাজ দ্য ফাৰ্ষ্ট টু এড্ৰেছ ৰবীন্দ্ৰনাথ টেগৰ এজ গুৰুদেৱ? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখিব। অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ, মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীয়ে ৰবীন্দ্ৰনাথক প্ৰথমতে গুৰুদেৱ বুলি আখ্যা দিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? হু ইজ দ্য ফাদাৰ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? তো ভাৰতীয় সংবিধানৰ পিতৃ কাক জনা যায়? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰক। তো কেৱল ডক্টৰ ভীমৰাও আম্বেদকাৰ বুলি আহিব পাৰে, অকল আম্বেদকাৰ বুলিও কেতিয়াবা আহে। চ' মনত ৰাখি দিব, ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো চাওক, ভাৰতীয় সংবিধানৰ সংশোধনী প্ৰক্ৰিয়াটো তলৰ কোনখন সংবিধানত পোৱা যায়? দ্য প্ৰচেছ অফ এমেণ্ডিং দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ এজ ফলোজ ইন হুইচ কনষ্টিটিউশ্যন ইজ ইন ফাউণ্ড? তো ইয়াৰে শুদ্ধটো অপশ্যন বি, ব্ৰিটিছ সংবিধানত। ভাৰতীয় সংবিধানৰ যিটো সংশোধনী প্ৰক্ৰিয়া আছে সেইটো ব্ৰিটিছ সংবিধানত পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যৰ পৰা লোকসভালৈ অধিক সংখ্যক সদস্য নিৰ্বাচিত হয়? হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য হায়েষ্ট নাম্বাৰ অফ মেম্বাৰ্ছ ইলেক্টেড টু দ্য লোকসভা? শুদ্ধটো অপশ্যন এ, উত্তৰ প্ৰদেশ। তো চাওক, উত্তৰ প্ৰদেশৰ পৰা হায়েষ্ট নাম্বাৰ যায় লোকসভালৈ। নেক্সট কুৱেশ্যনটো হৈছে, ৱৰ্ল্ড ফেমাছ কুতুব মিনাৰ ৱাজ বিল্ড বাই? বিশ্ববিখ্যাত কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? তো ইয়াৰ শুদ্ধটো অপশ্যন চি, ইলতুৎমিছে। নেক্সট কুৱেশ্যনটো হৈছে,
দ্য গোল গম্বুজ হুইচ ৱাজ লাৰ্জেষ্ট ছিংগল ডম ৱাজ বিল্ট ইন আটাইতকৈ ডাঙৰ এক গম্বুজ থকা গোল গম্বুজ কেতিয়া নিৰ্মাণ কৰা হৈছিল শুদ্ধটো অপশ্যন চি 1656ত অৰ্থাৎ 1656 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চনটো চাওক হুইচ ওৱান অফ দ্য ফলোইং মিনাৰেল ইজ ন'ন এজ ব্ৰাউন ডায়মণ্ড তলৰ কোনটো খনিজ পদাৰ্থক বাদামী হীৰা ব্ৰাউন ডায়মণ্ড বুলি কোৱা হয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপশ্যন ডি অপশ্যন ডিটো হ'ব শুদ্ধতৰ লিগনাইট তো লিগনাইটক বাদামী সৰি এটো বি হ'ব লাগিছিলে তো লিগনাইটটো হয় শুদ্ধতৰ দেই লিগনাইটক বাদামী হীৰা বুলি জনা যায় অপশ্যন কিটা বি সি ডি কিটা খেলি মেলি হৈ গ'ল বাৰু তো নেক্সট কোৱেশ্চনটো লাগবাঢ়ো কি দিছে চাওক when Assam's Kaziranga was declared as a national park অসমৰ কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তো ইয়াৰে শুদ্ধটো অপশ্যন সি 1974ত তো 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে where is Loktok Lake situated Loktok হ্ৰদটো ক'ত অৱস্থিত তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে যিবিলাক হ্ৰদ আছে লেক বিলাক আছে যে গোটেই লেক বিলাক ভালদৰে চাই যাব ইণ্ডিয়াৰ হক বা ইণ্ডিয়াৰ বাহিৰৰ হক ইম্পৰ্টেন্ট হয় আপোনালোকৰ পৰীক্ষাত কিন্তু আহিবই তো ইয়াৰে লোকটক হ্ৰদটো সুধিছে আমাক অপশ্যন চিটো হ'ব শুদ্ধতৰ মণিপুৰত আছে তো মনত ৰাখিব মণিপুৰত লোকটক হ্ৰদটো আছে তো আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং পাছেছ লিংক শ্ৰীনগৰ টু লেহ তলৰ কোনটো পাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপশ্যন ডি জজিলা পাছ তো মনত ৰাখিব জজিলা পাছ যে আছে সেই পাছটোৱে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰিছে তো বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে যদি ইনফৰ্মেটিভ হয় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এছএছচি যদি এনে ধৰণৰ ডেইলি ক্লাছবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ